হেৰা শুনাচোন শুনা হেৰা হেৰা ৰ'বা 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 কি ক'লা অ' আইজনী কি ক'লা মই কি ফটোৱাৰ কথা ক'লোঁ মই সঁচা কথা ক'লে ফটোৱাৰ কথা কোৱা হয় হেৰা শুনাচোন শুনা হেৰা হেৰা ৰ'বা 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 ৰ'বাচোন ৰ'বা 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 কি হ'ল মানে তুমি যে এতিয়া আজি চাকি জ্বলাম বুলি ধূপ ধূনা জ্বলাম বুলি যে ল'লা বাৰু ভালেই কৰিলা ভগৱানৰ ওচৰত তুমি চাকি এগছ জ্বলাবা ভালেই কৰিলা ময়ো ভালেই পাইছোঁ কিন্তু তুমি ভগৱানক কি ক'ম বুলি ভাবিছা আগতে মোক কৈ ল'ব লাগিব তেতিয়াহে তুমি জ্বলাবলৈ পাৰিবা নহ'লে কিন্তু মই জ্বলাবলৈ হ'লে নিদিম দেই কাৰণ অঁ হয় নেকি ঠিকেই আছে বাৰু যিখিনি কথা এতিয়া কৈছা কিন্তু ভগৱানৰ ওচৰত খালি মনে মনে সেই মহাপুৰুষজনৰ হ'লে নাম নল'বা দেই কৈ দিছোঁ এতিয়াই নহ'লে কিন্তু কোন মহাপুৰুষজনৰ কথা ক'লে কোন মহাপুৰুষজনৰ কথা ক'লে আৰু নহ'লে কি কৰিম বুলি ক'লে গমহে পোৱা নাই যেন আৰু কোনজন মহাপুৰুষৰ কথা কৈছোঁ কৈছে চোৱা কোনজনৰ কথা কৈছে কোনজনৰ কথা কৈছে কিয় সেই মহাপুৰুষজন নগেনৰ পিতেক চোলা বেপাৰীৰ এতিয়া মনত পৰি গ'লনে অ' মোৰ আইজনী তাত এতিয়া ফটোৱা কথা কৈ নাথাকিব মন্দিৰলৈ আহিছোঁ কৃষ্ণ প্ৰভু দুৰ্গাই নধৰিব আমাৰ এওঁ এনেকুৱাই কি ক'লা অ' আইজনী কি ক'লা মই কি ফটোৱা কথা ক'লোঁ মই সঁচা কথা ক'লে ফটোৱা কথা কোৱা হয় চাবা কোৱা যদি উল্টা পুল্টা হয় যোন ভগৱানেই নহওক কিয় মই ভগৱানৰ ওপৰত কেছ দিলোঁ কৈ দিলোঁ তোমাৰ ওপৰতো মই একশ্যন ল'ম ভগৱানৰ ওপৰত কেছ দিয়ে ব'লক চাকিটো জ্বলাই লওঁ আকৌ কাছ চাবলৈ আছেই নহয় নমস্কাৰ জনাইছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে ময়ো আপোনালোকৰ মৰম চেনেহৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আজি মোৰ এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে বনাইছোঁ ইয়াত যাতে কোনোৱে ভুল নাভাবে তাৰ কাৰণে মই সকলোকে নমস্কাৰ জনাইছোঁ যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'বোৰ চাই আছে তেখেতসকলক বহুত বহুত নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ আৰু যিসকল বন্ধু বান্ধৱী মোৰ ভিডিঅ'টো নতুনকৈ চাইছে সেইসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল নটিফিকেশ্যনটো অল কৰি দিব তেতিয়া মই দিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে চাবলৈ পাব নমস্কাৰ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব